সকলোকে নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমে মই আজি আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিটিআৰ চৰকাৰ ইতিমধ্যে 1 বছৰ সম্পূৰ্ণ হ'ল। তাৰ বাবে মই পোনপ্ৰথমে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ সন্মানীয় চিফ মিনিষ্টাৰ প্ৰমোদ বড়ো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শুভ মুহূৰ্তত মই আপোনালোক সকলোৰে জ্ঞাতেতে জনাব বিচাৰিছোঁ, যোৱা বছৰ ফেব্ৰুৱাৰী মাহত মোক 3টা ডিপাৰ্টমেণ্ট চাবলৈ দায়িত্ব দিছিল। এটা হ'ল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টৰ বৰ্তমানৰ CSD মোৰ লগত আছে, আৰু আমাৰ INPR ডিপাৰ্টমেণ্টৰ CSD মোৰ লগত আছে, আমাৰ মহিলাৰী ডাঙৰীয়া। আৰু মোক আৰু এটা ডিপাৰ্টমেণ্ট দিছিলে লাইব্ৰেৰী ছাৰ্ভিচেছ, তেখেত আজি উপস্থিত হ'ব পৰা নাই বিশেষ এটা কাৰণত। যোনদিনাখনৰ পৰা মোক সেই 3টা ডিপাৰ্টমেণ্ট দায়িত্ব দিছিলে, সেই দিনাখনৰ পৰা মই প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম কাজ মই বুজিবলৈ চেষ্টা কৰিছিলোঁ, আৰু বুজিবলৈ চেষ্টা কৰি ডিপাৰ্টমেণ্টৰ ভিতৰত মই সোমাব বিচাৰিছিলোঁ। আজি মই নথৈ আনন্দিত হৈছোঁ যে মই আজি 1 বছৰ সম্পূৰ্ণ কৰাৰ পিছত কিছু কাম কৰিবলৈ সক্ষম হৈছোঁ, আৰু কিছুমান কাম বৰ্তমান অনগয়িং প্ৰচেষ্টাত আছে। পোনপ্ৰথমে মই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কিছুমান আমি কৰিবলৈ সক্ষম হোৱা বা আমি কৰিবৰ কাৰণে হাতত লোৱা আঁচনিবিলাক আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সপোন যে হৰ ঘৰ ঘৰ জল, মানে জল জীৱন মিছন, সেই আঁচনি আমাৰ বিটিআৰৰো চলি আছে। বিটিআৰৰ বৰ্তমান JJMৰ কাম খুব তীব্ৰ গতিৰে চলি আছে। কিছুমান কাম ইতিমধ্যে কমপ্লিট হ'ল। ইতিমধ্যে আমাৰ বিটিআৰৰ 2024লৈকে টাৰ্গেট আমাক 7,30,000 2024লৈ বান্ধি দিয়া হৈছে। 7,30,000 পৰিয়ালক আমি টেপ কানেকশ্যন দিবলৈ টাৰ্গেট কৰিছে। বৰ্তমান আমি আজিৰ তাৰিখলৈ 1,11,075 পৰিয়ালক আমি ঘৰত মানে টেপ কানেকশ্যন দিবলৈ সক্ষম হ'লোঁ, আৰু বাকী যিবিলাকে নাই পোৱা তেখেতসকলক আমি ইতিমধ্যে আমাৰ ষ্টেটৰ যিটো জল জীৱন মিছনৰ ডাইৰেক্টৰ, তেখেতৰ লগত আমি ইতিমধ্যে আমাৰ যিবিলাক কৰিবলগীয়া কাম আছে সেই কামবিলাক আমি আমাৰ প্ৰচেছত আছে। আমি বৰ্তমানলৈকে আমাৰ প্ৰগ্ৰেছ জল জীৱন মিছনত, বিশেষকৈ জল জীৱন মিছনটোলৈ আমি টাৰ্গেট কৰিছোঁ। জল জীৱন প্ৰগ্ৰেছ দিব পাৰিছোঁ, আৰু কিছু কাম
আমাৰ হাতত এতিয়াও মানে চলি আছে। বৰ্তমান আমাৰ বিটিআৰ অঞ্চলত 379 স্কিম কমপ্লিট হ'ল। 379 স্কিমত এগেইনষ্টত বৰ্তমান 1,11,075 পৰিয়াল পানী পাবলৈ সক্ষম হৈছে। আমি ভাবোঁ যে আমাৰ বিটিআৰত বিশেষকৈ আমাৰ উত্তৰ অঞ্চলত খুব পানীৰ সমস্যা। উত্তৰ অঞ্চলৰ পানীৰ সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে ইতিমধ্যে আমি জল জীৱন আঁচনিৰ বাদেও আমি SOPD স্কিমৰ দ্বাৰাও য'ত জল জীৱন আঁচনি কভাৰ কৰিব পৰা নাই তাত আমি SOPD আঁচনিৰ দ্বাৰা উত্তৰ অঞ্চলত বিশেষকৈ ইণ্ডো ভূটান যিটো ফুড হিলছ এৰিয়া আছে তাত পানীৰ খুব সমস্যা। সেই সমস্যাক সমাধান কৰিবৰ কাৰণে আমি SOPD স্কিমৰ দ্বাৰা দি ইতিমধ্যে কাম কৰি থকা হৈছে। সেই হ'ল আমাৰ জল জীৱন মিছনৰ এটা আমি কৰিব পৰা এটা বিশেষ মানে স্কিম। তাৰ পিছত মোক ইনচাৰ্জ হিচাপে দিছিলে কৰিবৰ কাৰণে আমি ইতিমধ্যে CSD লগত কথা পাতিছোঁ। SOPDত আমি টকা ধৰা হ'ব। তাৰ বাদেও আমি বিশেষকৈ প্ৰেছ মিডিয়া বন্ধুসকলৰ কিছু নিউজ প্ৰভাইড কৰাৰ এটা অসুবিধাৰ সন্মুখীন আমি শুনিবলৈ পাইছোঁ। তাৰ বাবে আমি নেক্সট ইয়াৰৰ পৰা প্ৰতিটো প্ৰেছ ক্লাবত ৱাইফাই ফ্ৰী কানেকশ্যন আমি দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ নিউজ মিডিয়া চাৰ্কুলেশ্যনত আমাক প্ৰেছ মিডিয়াসকলে খুব মানে ডাটাৰ সমস্যা হয়। সেইকাৰণে আমি ৱাইফাই ফ্ৰী দিয়াৰ এটা মানে পৰিকল্পনা কৰিছোঁ। তাৰ বাদেও আমি এই আমাৰ বিটিআৰ অঞ্চলত কিছু লাগাতকৈ বেছি মানে সাংবাদিক মানে আমি দেখা পাওঁ যে যিজন ব্যক্তিৰ হাতত স্মাৰ্টফোন থাকে তেখেতে বোলে আজিকালি মানে মিডিয়া মানে হৈছে পৰ্টেল নিউজ বনোৱা হৈছে। ইতিমধ্যে আমাৰ অসমৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে যে ইয়াৰ বাবে এটা আইন বনোৱাৰ কথা চিন্তা চৰ্চা কৰা হৈছে। ইতিমধ্যে আমি ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ আৰু চিফ ছাৰৰ লগতো কথা পাতিছোঁ। ষ্টেটে যেনেকৈ এই যে পৰ্টেল নিউজবিলাকৰ কাৰণে কিছু আইন বনোৱা হ'ব, আমিও বিটিআৰত আমাৰ পৰ্টেল নিউজবিলাকক যাতে অলপ মানে লিগেলত কামবিলাক যিহেতু কৰিব লাগে সেইবাবে আমিও এটা পৰিকল্পনা কৰিছোঁ যে আমাৰ বিটিআৰতো যাতে হক বিহকে পৰ্টেল নিউজ নোলোৱাকৈ এটা আইনৰ আওতাত থাকি যাতে পৰ্টেল নিউজ বা পৰ্টেল চেনেল কৰে যেন সেইটো এটা আমিও চিন্তা চৰ্চা কৰা হৈছে।